4.1 और 2 ন 2 আমি চাম কুৱেশ্যন কি আছে ক্ৰমিক যোগাত্মক অখণ্ড কি প্ৰথম কথা হল ক্ৰমিক মানে হল আমি বুজি পাইছো একে লেঠাৰীয়া মানে এটা পিছত এটা হৈছে সিৰিয়েলি ক্লিয়াৰ হৈছে যদি কোন ক্ৰমিক তোমালোকে ক্ৰম ওয়াইজত কৈ যোৱা মানে তোমাৰ নাম ইয়াৰ পৰা ইয়াত গলে নহব ক্লিয়াৰ হৈছে অখণ্ড মানে হল খণ্ড নহয় মানে কি ভগ্নাংশ নহয় আমাৰ অসমীয়াত যদি কও কি নহয় ভগ্নাংশ নহয় ভগ্নাংশ কি এনেকুৱা হয় না নাই এইবোৰটো নাম্বাৰে হয় হয়নে নাই কিন্তু এইবোৰ কি অখণ্ড নহয় এই কি বুলি কয় এইবোৰ খণ্ড মানে ভগ্নাংশ অখণ্ড মানে কোনবোৰ 1 হৈছে 2 3 4 5 6 0 2 নহয় ধনাত্মক কৈছে না নাই হৈছে যোগাত্মক সেইটোৱে ধনাত্মক বুজাইছে কি বুজাইছে মানে পজিটিভ কি কৈছে ইয়াৰ কথা কি বুজাই আছে পজিটিভ 0 টু পজিটিভ হয় নেগেটিভ হয় ক্লিয়াৰ হৈছে সেইকাৰণে আমি কোন পৰা ষ্টাৰ্ট কৰিম 1 2 3 4 এইবোৰ সংখ্যা আছে এইবোৰ কিবা এটা সংখ্যা আছে ইহতৰ পূৰণ ভল কিমান কোৱা 306 পূৰণ ভল এই ধৰা এনে আৰু যি কোনো নিজৰ ইচ্ছা গল মই এইটোৱে ক্ৰমিক হৈছে না নাই চোৱাচোন যদি 12 হয় তাৰ পিছৰটো কি হ'ব 13 কিন্তু আমি তো নাজানো আমি জানো নেকি মানে কি লিখিব পাৰো এটো হল 12 তাৰ পিছৰটো 13 মানে কি 12 যোগ 1 হৈছে 12 যোগ কি তেতিয়া হলে সেই কাৰণে আমি কি কৰিম ধৰা হল আমি তো নাজানো সেই কাৰণে ধৰি লও এই 12 মানে কি 12 মানে হল x এই 12 মানে কি মই এনে এটা কৈছো 12 12 আৰু 13 পূৰণ কৰিলে হ'ব নেকি নহয় সেই কাৰণে 12 মানে x তেতিয়া পিছৰ সংখ্যাটো কি হ'ব x + 1 এই হৈছে সেই কাৰণে এই দুটাই ধৰিলাম ধৰা হল ক্ৰমিক যোগাত্মক খণ্ড সংখ্যা দুটা কি হ'ব x আৰু x + 1 হৈছে ক্লিয়াৰ হৈছে কি বুজি পাইছ না নাই কুৱেশ্যন বুজি না বনাম কৰিব পাৰিম সেইকাৰণে কুৱেশ্যনটো আমি বুজাই এতিয়া চোৱা প্ৰশ্ন মতে কি কৈছে একৰ্ডিং টু কুৱেশ্যন কি কোৱা আছে প্ৰশ্ন মতে কোৱা আছে সংখ্যা দুটাৰ পূৰণফল x আৰু x + 1 ৰ পূৰণফল কিমান 306 ক্লিয়াৰ হৈছে এটা সো এইকেটা কি পূৰণ হৈ থাকিলে কি হ'ব x² + x এটো ইফালে আনিলে কি হ'ব মাইনাস হৈছে এটা উৎপাদক বিশ্লেষণ কৰা 1 * এটো কৰিলে তো এটোই হ'ব এটা হৰণ কৰা 2 এৰে হৰণ কৰিলে কেইবাৰ যাব 2 এৰ নক 3 এৰে কৰো ডাইৰেক্টলি 3 এৰে কৰিলে একবাৰ 0 দুইবাৰ আকৌ 2 এৰে কৰা 2 এৰে কৰিলে কিমান বাৰ 150 বাৰ সম্ভৱ এটো উত্তৰ দি যাব ঠিক আছে এটো মাইনাস আছে না নাই আছে তেতিয়ালে আমি এনেকুৱা চাব লাগিব এটো চোৱা 3 3 গুণে কিমান 9 9 2 গুণে কিমান 18 পৰা 17 গলে একেটো আছে মিলিছে না নাই হৈ গল আৰু কি এটো উৎপাদক বিশ্লেষণ এনেকুৱা আছিল না নাই মই ভিডিও চাব দিছিলো চাইছিলা তোমালোকে উৎপাদক বিশ্লেষণটো নাজানা তেতিয়াহলে এই ভিডিওটোৰ ওপৰৰ যেটো আই বটন আছে তাতে ক্লিক কৰি তোমালোকে চাব পাৰা উৎপাদক বিশ্লেষণৰ বিষয়ে মই ডিটেইলছ পঢ়াইছো এটা কি হ'ব x² তাৰপিছত কি হ'ব x² - এটাৰ কি লিখিম সোৱা ডাঙৰটোৰ আগত কি হ'ব লাগিব প্লাস কাৰণ ইয়াত প্লাস আছে না মই সেইকাৰণে ডিটেইলছ মই উৎপাদক বিশ্লেষণ শিকাইছো কেতিয়া কেনেকুৱা হয় মই সেইকাৰণে একে ধৰণৰ দি বহুত কেইটা শিকাইছো এটা সব প্লাস কি হ'ব 18x - 17x - 306 = 0 কমন কি আহিব x x কমন আহিলে কি হৈ গল x + 18 x2 কমন আহি গল না নাই ইয়াত থাকিলে x আৰু ইয়াত কি থাকিলে 18 ইয়াত মাইনাস কমন ল 17 কমন লৈছো 17 কমন ললে -17 কমন ললে ইয়াত কি থাকিব x কি থাকিল সব মাইনাস আৰু প্লাস মাইনাস হৈছে না নাই ইয়াত আকৌ কি আছে মাইনাস তাহলে ইয়াত কি থাকিব লাগিব প্লাস কারণ মাইনাস আছে প্লাস ইয়াতে তুমি এটো এনেকুৱাকৈ কৰিব পাৰা হৈছে আৰু ইয়াত কিমান সো 17 গুছি গল না নাই 17 তে কিমান থাকি গল 18 ইকুয়াল টু কি এটা কমন লোৱা এটো কি হ'ব কি হ'ব x + 18 কমন ললো থাকিল কি x - 17 ইকুয়াল টু কি হৈ গল 0
এতে কেম কি আইদার কি হবো x plus 18 equal to 0 or x minus 17 equal to 0 হইছে এতিয়া সোয়া তোমালোকে এই গুনগুন বাদ দিয়া সোনকালে লিখাই এতিয়া ইফালে কি হৈ গল x equal to কি গল -18 ইফালে x equal to কি হৈ গল -2 আমি লব পাৰিম নেকি কুৱেশ্যনত কোৱা আছে কি নেগেটিভ যোগাত্মক কৈছা না নাই যোগাত্মক মানে কি পজিটিভ টো লব লাগিব তেতিয়ালে এটো কি আছে নেগেটিভ এটো নহয় তেতিয়ালে কি হল তেতিয়া সংখ্যা দুটা এটা হল x আৰু এটা কি হ'ব 17 এটা হল 17 আৰু এটা কি হ'ব 17 প্লাস 1 তেতিয়ালে 18 হৈছে এতিয়া হৈছে এটো তেতিয়ালে কি হ'ব এটা কি লিখিবা এটাকে কি লিখিবা লিখোৱা কি ধৰিছিলো যোগাত্মক ক্ৰমিক যোগাত্মক লিখিতেকে লিখিবা যি লিখিছা হেইটোই লিখিবা কাৰণ মই বেলেগ বেলেগ নিলিখাও ক্ৰমিক কি যোগাত্মক অখণ্ড অখণ্ড কি সংখ্যা দুটা হল বা ক্ৰমে লিখিব পাৰা হল কি হ'ব এটা হ'ব 17 আৰু এটা হ'ব 17 প্লাস 1 মানে কিমান মই একদম সিস্টেমত লিখি দিছো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম হেতু হল 4 আৰু কুৱেশ্যনটো এনেকুৱা দি আছে এখন ট্ৰেনে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি সেই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলেহেঁতেন তেন্তে একে সমান দূৰত্ব আগবঢ়াবলৈ 4 ঘণ্টা বেছি ললেহেঁতেন আমি ট্ৰেনখনৰ দ্ৰুতি ওলাব লাগে ৰেলগাড়ী আছে না নাই কোন তেতিয়ালে আমি কি কৰিম আমি দ্ৰুতি নাজানো জানো নেকি নাজানো ধৰা হল ইয়াক কোৱা হয় সুষম দ্ৰুতি কি বুলি কয় সুষম এটা একে সমান যদি স্পিডত যায় ধৰা হল বাদ দিয়া সুষম নালাগে যেটো আমাক কুৱেশ্যনত ওলাব দিছে আমি এইটোৱে কৰিম কি দিছে ধৰা হল ৰেলগাড়ীৰ দ্ৰুতি লিখিবা কি ধৰা হল ৰেলগাড়ীৰ গাড়ীখনৰ কি দ্ৰুতিটো ওলাব দিছে না নাই ইকুয়াল টু কি x কিলোমিটার পার ঘন্টা হইছে x কিলোমিটার এতে প্রশ্ন মতে কি কইছে কিমান কিলোমিটার পথ গৈছে 480 এটার সময় কিমান লাগিব স্যার x প্লাস 8 কিলোমিটার এই মারি মেটা কি এই স্পিড সময় আৰু দূৰত্বৰ মাজৰ সম্পৰ্ক কি এটো আমি হেতু বুজি পাব লাগিব না নহলে আমাৰ কেনে কব কি আছিল স্পিড সময় আৰু দূৰত্বৰ মাজৰ সম্পৰ্ক কি আছিল v = s/t হয়না নাই এটো v মানে কি স্পিড স্পিডটো আমি পালো না নাই ধৰিটো লৈছো হেতুৱে পাইছো এতিয়া ধৰা কিমান ধৰিছো s দূৰত্বটো দিয়া আছে না নাই সোয়া কিমান দিয়া আছে দূৰত্ব আছে 480 আছে না নাই তেতিয়ালে s মানে কি হ'ব 480 এটো t হল না নাই তেতিয়ালে t = কি হ'ব এটো ইয়াত যাই না নাই বৰ্গবৰণৰ নিয়ম মতে তেতিয়ালে ইমান কি লাগিছে সময় কি হ'ব যেহেতু ইয়াতে ঘন্টা হিকাৰণে ইয়াতো কি হ'ব হৈ গ'ল ইমান সময় লাগিছে এই যাওতে কিমান সময় লাগিছে 480 divided by x সময় লাগে x তো যিকোনো হ'ব 10 হ'ব পাৰা তো কি গ্যারান্টি এই বুজি পাইছা এতিয়া কাৰণ আমি এটো ধৰি লৈছো কিমান হ'ব লাগে এতিয়া তুমি চোৱা তুমি ঘৰৰ পৰা আহিছা ঘৰৰ পৰা কি আহিছ তোমাৰ ঘৰ কিমান দূৰত্ব আছে 10 কিলোমিটাৰ তুমি স্পিডত কিমান কে আহিছা 5 কিলোমিটাৰ পাৰ ঘণ্টা কিমান স্পিডত আহিছা সাইকেলে দি আহিছা তো 1 ঘণ্টা তোমার কিমান লাগিছে এইটো লাহে লাহে আহিছে বা তুমি ধৰা 5 কিলোমিটাৰ নহয় এই খুসকাৰি আহিলে কিমান আহিবা 1 ঘণ্টাত আহিবা 2 কিলোমিটাৰ হৈছে কি আহিছা খুসকাৰি আহিছে এটা তোমার কিমান সময় লাগিছে 1 ঘণ্টা তুমি 2 কিলোমিটাৰ যাব পাৰা তেল তোমার কি ঘণ্টা লাগিব 5 ঘণ্টা লাগিব 5 ঘণ্টা লাগিব না কিমান লাগিব 5 ঘণ্টা তেল কি কৰিছ মানে এইটো ইয়াৰে হৰণ কৰিছ এতিয়া এইটো কথা হল এইটো তুমি নাজানো এ জানো নেকি নাজানো সেই কাৰণে আমি ধৰি লৈছিলো না নাই যেটো ধৰি লৈছো হেতুটো তলত আহিব এটা সব ধৰি লৈছো যেটো এটো তলত আহিছে না
ক্লিয়াৰ হৈছে ঠিকনে এই সূত্ৰটো মনত ৰাখিব লাগিব v = s/t এনেকৈ লিখাব 480 কিলোমিটাৰ ভ্ৰমণ কৰিবলৈ লগা সময় কিমান হ'ব লগা সময় কিমান 480/x কি ঘন্টা হৈছে এই বুজি হৈছে না নাই ক্লিয়াৰ হৈছে এতিয়া কি কৈছে চোৱা যদি এই স্পিডটো যদি কম হলে হেতেন কৈছে না নাই কিমান কম হলে হেতেন কোৱাচোন 8 কিলোমিটাৰ কি কৈছে যদি এইটো কম হলে হেতেন কম মানে কি মাইনাস কৰিব লাগিব according to question কি কোৱা আছে প্ৰশ্ন মতে যে তুমি 480 কিলোমিটাৰে হয় কিন্তু তুমি স্পিডটো কি কৰিছা কমাই দিছো কিমান কমাই দিছো ঘন্টা তাত এটো ঘন্টা হিচাপতে আছে এটো ঘন্টা হৈছে ক্লিয়াৰ হৈছে ইমান কমাই দিলে তেতিয়া তোমাৰ কিমান সময় লাগিছিল কোৱা 3 ঘন্টা বেছি তেন্তে একে সময় দূৰত্ব আগুৰিবলৈ 3 ঘন্টা বেছি লাগে লাগে না নাই লাগে এতিয়া চোৱা তোমাৰ সময় কিমান লাগিছিল এখিনি লাগিছিল না নাই তেতিয়া বেছি লাগে মানে কি 3 ইয়াতে যোগ হ'ব হ'ব না নাই হৈ গল আমি ইকুয়াল কি লিখিম ইকুয়াল টু কি লিখিম 480x + 3 বুজি পাইছা নি পানি বিছে এখানে হাত লেখা আছে তোমরা নিয়ে অলপ ডুপ্লিকেসি করো না নাই কিছু থাকে এই হইছে ইয়াতে এইটো কি কৰিব কোৱাচোন এইটো হল কি সেকেন্ড টাইম হয় না আৰু এইটো ফার্স্ট টাইমত সময় লাগিছিল না নাই বেছি লাগা মানে কি এইটো মাইনাস এইটো কৰিলে তো এইটো পাম চোৱা ইয়াৰ পৰা এইটো ইফালে নিলে তো মাইনাসে হ'ল না এ বুজি পাইছা এইটো তুমি এনেকুৱাকে লিখিব পাৰা যে according to question ডাইৰেক্ট লিখিব পাৰা কে পিছত কিমান সময় লাগিছিল বেছি লাগিছিল আৰু আগত কিমান লাগিছিল কম সময় লাগিছিল তে দুইটা মাইনাস কৰিলে কি হ'ব 3 ঘন্টা হ'ব লাগিব না পিছত ঠিকানে এইটো আমি ডাইৰেক্টলি এনেকুৱাকে লিখিব পাৰা ডাইরেক্ট মাইনাস করে দিছা এটু কৰিব পাৰা একে কথা হল চোৱা এই লাইনটো নিলিখিলে তো এটুটো লিখিব পাৰিম না এই লাইনটো কিন্তু আমি পিছত পাই যাম এনেকুৱা কি পাই আছো এটু ইফালে মাইনাস হ'ব না ক্লিয়াৰ হৈছে বুজি পাইছা কিছুমান কিতাপত তোমালোকৰ ডাইৰেক্ট কয় according to question ডাইৰেক্ট এটু লিখা আছে তোমালোকে চালে দেখিলে এনেকুৱা এইটো হ'ব এনেকুৱা একে হ'ল না মানে পিছত কিমান সময় লাগিছিল কম সময় এইটো সরি বেছি সময় আৰু এইটো কিমান সময় লাগিছিল কম সময় এটা তোমালোকে চাবা এইটো বেছি কেনেকৈ হ'ল এতিয়া নিজেই গম পোৱা চোৱাচোন যদি মই ধৰো যে প্ৰথমত এইটো আছিলে তলত যদি মই 10 দিও হৈছে আৰু মই এইটো যদি এনেকুৱাকে দিও কোনটো বেছি সময় লাগিব এইটো কিমান হ'ব এইটো হ'ব না নাই 48 হ'ব না নাই ঘন্টা আৰু এইটো যদি কৰো মাইনাস এটা কৰিছো না নাই তেতিয়া কিমান হৈ গল 4805 তেতিয়া কি এইটো বেছি হ'ব না নাই দুই গুণ মানে এইটো হ'ব তোমাৰ যায় 96 ঘন্টা কাৰণ মই 5 ঘন্টা মাইনাস কৰিছো হয় আধা মাইনাস কৰিছো না নাই ক্লিয়াৰ হৈছে বুজি পাইছা না নাই তেতিয়া চোৱা এনি মাইনাস হৈ আছে মানে কি তলত যদি মাইনাস হয় তেতিয়া এইটো বস্তু ডাঙৰ হৈ যায় এইটো নিয়ম কি জানা কি কৈছো মই তলৰ যদি ডাঙৰ এইটো কি বুলি কয় লব এইটো হৰ হয় না নাই হৰটো যদি কি হৈ যায় মাইনাস হয় মানে সৰু যদি হয় চোৱা এইটো মাইনাস কৰা মানে কি সৰু হৈছে না নাই সৰু হলে এইটো কি হৈ যাব ভ্যালুটো গুটেই ভ্যালুটো কি হৈ যাব ডাঙৰ হৈ যাব টেনশন কি হ'ব ডাঙৰ আৰু যদি এইটো ডাঙৰ হয় তেতিয়া হলে গুটেই বস্তুটো কি হৈ যাব সৰু হৈ যাব সো ইয়াতে এইটো মাইনাস কৰা মানে কি সৰু কৰিছো না নাই তলত সৰু থাকিলে কি হ'ব ডাঙৰ হ'ব ভ্যালুটো মই ইয়াতে লৈ দিছো লহাগ ললে কি হ'ব x হ'ব না নাই আৰু এইটো কিমান হ'ব 480 + 3x হ'ব হৈছে এটা বৰ্গপূৰণ কৰা বৰ্গপূৰণ কৰিলে কি পাবা এটা কি কৰিম বৰ্গপূৰণ কৰিলে তুমি কিমান পাই আছা 480x ইকুৱেল টু এইটো আৰু এইটো পূৰণ কৰা নাই মই ডাইৰেক্ট কৰি দিছো এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব 480x হ'ব না নাই হ'ব তাৰ পিছত এইটো আৰু এইটো যদি কৰো 3x² প্লাস হ'ব 3x² হৈছে এইটো আৰু এইটো কৰিলে কিমান হ'ব মাইনাস 0 8 গুণ কিমান 6 হয় না 8 4 গুণ 32 32 আৰু 6 38 হৈছে এইটো আৰু এইটো কৰিলে কি হ'ব প্লাস মাইনাস কি হৈ যাব মাইনাস কিমান হ'ব 24
ক্লিয়াৰ হৈছে বুজি পাইছা না নাই বৰ্জ পূৰণ কৰিছো মই ডাইৰেক্ট কৰিছো এইটো পূৰণ আৰু এইখিনি বস্তু আৰু এইখিনি বস্তু পূৰণ হৈছে ক্লিয়াৰ হৈছে এতিয়া চোৱা এইটো আৰু এইটো সমান হৈ আছে না নাই আছে ক্লিয়াৰ হৈছে ইফালে কেনসেল হ'লে মানে কি দাম থাকিল 0 তে আমি ডাইৰেক্টলি এনেকুৱাকে লিখিব পাৰিম x² minus 24x minus 3840 equal to 0 হ'ব না নাই 3 ৰে হৰণ যাব না নাই চোৱা যাব গৈ 12 3 15 যাব 3 ৰে হৰণ যাব 3 ৰে যদি হৰণ যায় এটা হৰণ কৰি দিম চোৱা 3 ৰে কেনেকৈ হৰণ হ'ল কেনেকৈ গম পালো মই 3 ৰে 3 কেইবাৰ একবাৰ হৈ গ'ল 3 ৰে কেইবাৰ 3 ৰে কেইবাৰ একবাৰ দুইবাৰ আৰু থাকি গ'ল তোমাৰ আৰু 8 থাকিল ন হৈছে আৰু 0 ইকুৱেল টু এইটোৰ লগত ইয়াৰে 1 টো পূৰণ হয় না নাই যি থাকে সেইটো পূৰণ হয় কিন্তু ইয়াত আছে 1 সেইকাৰণে এইটোৱে হ'ব হৈছে তাৰ পিছত কিহেৰে হৰণ কৰি প্ৰথমতে 10 ৰে হৰণ কৰিছো 0 আছে যদি 10 ৰে হৰণ কৰি দিছো বাদ দিয়া একবাৰ হৈছে 0 আছে না নাই আকৌ কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰা 2 ৰে কেইবাৰ যাব 2 ৰে কৰা কেইবাৰ যাব হৈছে এতিয়া অলপ মাজে মাজে যেতিয়া উলাই থাকে নহয় তেতিয়াই চেক কৰি থাকিব লাগে যে হয় না নাই 32 আৰু ইয়াতে কিমান হৈ গ'ল 40 2 গুণে কিমান 4 4 10 গুণে 40 40 ৰ পৰা 32 গলে কি হয় এই 4 মান হৰণ কৰিব নালাগে ইমান হৰণ কৰিবই নালাগে তোমাৰ ব্ৰেইন অলপ ইউজ কৰিব লাগিব 4টা মান কৰি বন্ধ কৰি চাব লাগিব 4টা মান কি তুমি যেতিয়া কৰি আছা কৰি থাকা তেতিয়া গম পোৱা যায় হয় না নাই তুমি নিজে নিজে চাই থাকিব পাৰা তো পাৰা নাই তেতিয়ালে হৈ গ'ল ইমান হৰণ কৰা কিন্তু এতিয়া যদি নাই পোৱা তেতিয়া তো হৰণ কৰিয়ে থাকিব লাগিব ক্লিয়াৰ হৈছে এতিয়া ইয়াত মাইনাস আছে না নাই হেকৰে কি কৰিব লাগিব মাইনাসে কৰিব লাগিব কি কৰিব লাগিব মাইনাস এতিয়া তোমালোকে চোৱা মাইনাস যেতিয়া কৰিম মাইনাস কৰা মানে কি বুজায় মই যোৱাকালি ক্লাছত কৰাইছো মাইনাস মানে এটা মাইনাস হ'ব লাগিব আৰু এটা কি হ'ব লাগিব প্লাস আগতো প্লাস ডাঙৰ হলে এইটো প্লাস হ'ব লাগিব এইটো মাইনাস হ'ব তেতিয়াহে মাইনাস হ'ব যদি দুইটাই মাইনাস থাকে তেতিয়া কি কৈছিলো মই যোৱাকালি প্লাস হয় যোগ এইটো কি নহয় মাইনাস নহয় যদিও মাইনাস চিন আছে কিন্তু হেইটো মানে কি নহয় মাইনাস নহয় সেইকাৰণে মই কৈছো টপ কালি মই ভিডিঅত লিখি দিছো কি জানা টপ মিস্টেক আৰু কনফিউজন মাইনাস আছে কয় যোগ কৰা হয় না কিন্তু দুইটাই মাইনাস থাকিলে কি হ'ব যোগ দুইটাই প্লাস থাকিলে কি হ'ব যোগ এতিয়া মই মাইনাসটো কোনটোৰ আগত দিম চোৱা ইয়াত কি আছে মাজৰটোত কি আছে মাইনাস সেইকাৰণে ইয়াত মাইনাস দিব লাগিব ডাঙৰটোৰ আগত মাইনাস দিব লাগিব তেতিয়া কি হ'ব 40 ইটো 30 ইয়াৰ লগত কি আছে x সেইকাৰণে ইয়াতো x ইয়াতো যাই তো এইখিনি বস্তু মানে কি হ'ল মাইনাস 8x হৈছে না নাই এই হৈছে না নাই চোৱাচোন এই ইকুৱেল টু কিমান হৈছে মাইনাস 40x প্লাস 32 ওলাইছে মাতো ওলাইছে যে ভুল কি হ'ল তুমি হেতু নিজে বিচাৰি চাবা মই আৰু নাচাম হৈছে তাই ভুলটো হোৱাটো হৈছে হেতু চিয়ৰ এতিয়া এইখিনি বুজি পাইছো নহলে তোমালোকৰ যদি হেতু কনফিউজন পোৱা এই ৰুবি এটা কৰিছে হেতু কৰিলো হ'ব x² মাইনাস আছে মাইনাস থাকক গৈ মই ইয়াত মাইনাস থাকিলে কি কৰিব লাগে মাইনাস কৰিব লাগে তুমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিবা 40x 8x হৈছে হৈছে না সৰি 40x 32 হৈছে মাজত মাইনাস কৰিব লাগে না এইটো ইয়াত মাইনাস থাকিলে ইয়াতো কি কৰিব লাগিব মাইনাস এটো চোৱা x² মাইনাসে প্লাসে কি হ'ব মাইনাসে কি হ'ব হৈছে এতিয়া চোৱাচোন এইটো হ'ল ইয়াতে নে বেলেগ কিবা হৈছে এইটো হৈছে ক্লিয়াৰ হৈছে এতিয়া চোৱা এইটো যদি হৈছে এতিয়া চোৱা এতিয়া কি কৰিম কি কমন যাব এটো x কমন আহিব তেতিয়ালে x যদি কমন আহে তেতিয়া কি হ'ব x minus 40 x 40 হ'ব আৰু ইয়াতে প্লাস কি হ'ব 32 হ'ব আৰু x minus 40 হ'ব হয় এটো চোৱা 2 গুণে 8 8 3 24 বুজিছেন এই সরি 4 গুণে 4 3 গুণে 12 হৈছে না নাই আৰু এটা শূন্য আছে শূন্য থাকি গ'ল ইকুৱেল টু কি হৈ গ'ল 0 এই তেতিয়া ইয়াত আমাৰ কি হৈ গ'ল মাইনাস তেতিয়া কি হ'ব x minus 40 আৰু x plus 32 ইকুৱেল টু কি হৈ গ'ল 0 তোমাৰ এইটোৱে ওলাইছে নেকি স্যার এটো ওলাইছে স্যার মোটো মোটো উল্টা উল্টা হইছে কত ভুল হৈছে তোমাৰ তেনেহলে স্যার মোটো উল্টা হইছে ইয়াৰ পৰা কালেকচন কৰিছা তুমি পিছত হয় ঠিক আছে ভুলটো ফাৰ্ষ্টত হৈছিল সেইকাৰণে মই সেইটোৱে চাই আছো
স্যার ফার্স্টে তেনেকে কৰিছে এই এতিয়া হৈছে এইখিনি উৎপাদক হ'ল নে নাই এতিয়া কি কৈছো দুটা বস্তু পূৰণ ফল শূন্য হয় তেতিয়া কি কৈছিলো যোৱাকালি আইদাৰ দিস ওৱান অৰ দিস ওৱান কিটোই লিখিম আমি স্যার মোটো ভুল হয়েছে এহে আমাৰ স্যার 40 হবো এতিয়া চোৱা স্যার মই এনেকে কৰিছিল আনি মই দুটো হৈছে সেইকাৰণে ভাবিলো তেতিয়া এতিয়া চোৱা আইদাৰ কি হ'ব আইদাৰ আইদাৰ x 40 equal 0 x 40 equal to 0 or কি হ'ব x plus 32 equal to 0 আচ্ছা 40 ভালো গলে প্লাস হয়ে যাব তেতিয়ালে x equal 40 হ'ব আৰু or টো যে থাকি গ'ল এটো কি হ'ব x equal to -32 দূৰত্ব কেতিয়াবা মাইনাসত আহিব পাৰে সেইকাৰণে আমাৰ এটো কেনসেল তেতিয়া কি হৈ গ'ল এতেকে ৰেলগাড়ীৰ ৰেলগাড়ী কি দ্ৰুতি কিমান 40 কি 40 কিলোমিটাৰ পাৰ কি ঘণ্টা উৎপাদক বিশ্লেষণৰ মই ধুনীয়া এটা ভিডিঅ' দিছো স্যার আৰু যদি হেতু ভালকে চোৱা তেতিয়া 100% পাৰিবা উৎপাদক এনি আৰু ইয়াৰ পিছৰ চেপ্টাৰ উৎপাদকে আছে হ'ব দিয়া এতিয়া মই জাস্ট আইডিয়াটো দিছো তোৰ এই 2 3 টো আগতে কৈ দিছো কি কৈছে চোৱা কোৱেশ্চনটো কি কৈছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁ মানে ৰামৰ কথা তেতিয়ালে ৰামৰ বয়স জানো নেকি তেতিয়ালে ৰামৰ বয়স ধৰি লৈছে কি হ'ল ৰামৰ বয়স মই আৰু নিলিখো ৰামৰ বয়স কিমান মাকৰ বয়স কিমান হ'ব তেতিয়ালে মাকৰ বয়স কিমান হ'ব 26 বছৰ ডাঙৰ কৈছে নাই বৰ্তমান বয়স ৰিয়া ৰামৰ বৰ্তমান বয়স হৈছে তাৰ পিছত প্ৰশ্ন মতে কি কৈছে চোৱা ইহতৰ বয়স 3 বছৰ পিছত হলে কি কৰিব লাগে যোগ কৰিব লাগিব 3 বছৰ পিছত তেতিয়ালে ৰামৰ হ'ব কিমান x + 3 x + 3 হয় আৰু ইয়াৰ কি হ'ব x + 26 প্লাসে হ'ব এইটোতো আছেই প্লাস আৰু 3 হৈছে এটো পূৰণ ফল কৈছে এইটো হৈ গ'ল আৰু কি এইটোৱে 360 হৈছে এইটো এতিয়া কি কৰা এইটো পূৰণ 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 কৰা দ্বিঘাত সমীকৰণ পাবা উৎপাদক বিশ্লেষণ কৰা হৈ গ'ল হৈছে বুজি পাইছা লিখি ল'লে লোৱা অলপ আইডিয়া